Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম অসমৰ আমাৰ CM ছাৰে কি কলে ধৰি লওক আজি তোমালকৰ নিউজ আহিছিল লাইভ আহিছিল যি ফেসবুকত লাইভ আহিছিল লাইভ আহি কিছুমান কথা কলে এক নম্বৰ কথাটো গল আমাৰ বহুত বেছি কোৱেশ্চন আছিল আমাৰ মনত বহুত বেছি এটাই কোৱেশ্চন আছিল ধৰি লওক অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব তো অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব হেতু সঠিকভাৱে কেতিয়া দিব হেতু নকলে কিন্তু এটা কথা কলে কি 10 অক্টোবৰ তাৰিখে এপয়েন্টমেন্ট বিলাক আমাৰ খানাপাৰা খেলপথাৰত দিয়া হ'ব তো অকল অসম পুলিচৰে নহয় তাতে আছে এডিআৰই আছে টিচাৰ সকলো আছে বিভিন্ন ধৰণৰ পোষ্ট মিলাই পেলে গোটেইখিনি একলগ কৰি তো একে 10 অক্টোবৰ তাৰিখে খানাপাৰা খেলপথাৰ দিব এটাটো বস্তুটো ফিক্স হৈ গলো যে আমাৰ এপয়েন্টমেন্ট আমি পাম 10 অক্টোবৰৰ ভিতৰত ঠিক আছে 10 অক্টোবৰত তো ইতিয়া এটা কথা হল আমাৰ এটা ৰিজাল্টৰ কথা ৰিজাল্টটো কি হ'ব বা ৰিজাল্ট কেতিয়া আহিব এতিয়া ইমান দিন ৰখি থাকিব লাগিব এতিয়াটো জুন মাহ চলি আছে জুলাই আগষ্ট সেপ্টেম্বৰ 3-4 মাহ কাল ৰখি থাকিব লাগিব এটো কাৰণ আমি এটা কি কৰিম কি নকৰিম তেনেকুৱা বহুত বেছি কোৱেশ্চন বা আমাৰ ৰিজাল্টটো সোনকালে দিলে মনটো অলপ ভাল লাগিব বা ৰিজাল্ট বেয়া হয় সকলে নতুন এটা কামত ধৰিব পাৰিব বা কি হ'ব এটা সঠিক কিবা এটা পথ পাম আমি ধৰি লওক এটা বস্তু কি যদি ৰিজাল্টটো আহি যায় এতিয়া যদি বৰ্তমান কালৰ ৰিজাল্টটো আহি যায় তেতিয়া হলে আমাৰ যি সকল লৰা বা ভাল হ'ব বা বেয়া হ'ব হিহিতৰ মানে কিবা এটা আশা থাকিব বলে অমুকটো কৰিম তমুকটো কৰিম বা নতুন কাৰণে প্ৰিপাৰেচন কৰিব পাৰিম তো এতিয়া ধৰি লওক যদি ৰিজাল্টৰ যদি তেতিয়া আমাৰ বহুত লেট হৈ থাকে তেতিয়া হলে আমাৰ বহুত বেছি প্ৰবলেম হয় এটো বিষয়লৈ কিহৰ কাৰণে ছাৰে নকলে হেতুক লৈ পেলে লক্ষণৰ বিষয় কি হ'ব আৰু আমি এটাই কথা এটাই ভাবিব পাৰো আজি SLPRB অফিসত তোমালকে নোটিছৰ কাৰণে অপেক্ষা কৰিব পাৰো যে নোটিছ কেতিয়া আহিব এটা ঠিক যে কমান্ডৰ যি নোটিছ এখন আহিছিল সো সেইখন নোটিছত ভাবিব পাৰো আমি ৰিসেন্টলি আমি ৰিজাল্টটো পাব পাৰো হয়তো এপয়েন্টমেন্টৰ তাৰিখটো ফিক্স হৈ গল কিন্তু আমি ৰিজাল্টটো সোনকালে পাব পাৰো ঠিক আছে তেতিয়া মানে আমি অপেক্ষা কৰিব লাগিব SLPRB অফিসৰ কিবা নোটিছ আহক বুলি হেতুৱে আৰু নতুন পোষ্টৰ কথা কলে নতুন পোষ্ট তোমালকৰ 10 অক্টোবৰৰ পিছত যেতিয়া এপয়েন্টমেন্ট খিনি দিয়া হ'ব তাৰ পিছতে তোমালকৰ নতুন পোষ্ট মুকলি কৰা হ'ব এডিআৰই হক অসম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্ট হক আৰু এতিয়া এটা তোমালকক মই ক্লিপ দেখাব বিচাৰিছো এটো চাল পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো মামাই কৈছে ধৰি লওক 10 অক্টোবৰত এপয়েন্টমেন্টটো দিব তাৰ 10 অক্টোবৰত এপয়েন্টমেন্টটো এনেকুৱা পৰ্যায়ক্ৰমে কামটো কৰিব যে 10 অক্টোবৰলৈকে আমাৰ এপয়েন্টমেন্টটো পোৱা যায় তো তোমালকে ভাবিব পাৰা যে অক্টোবৰ 10 তাৰিখলৈ যদি আমি এপয়েন্টমেন্ট উঠাব লাগে তেতিয়া ৰিজাল্টটো আগতে দিব ডেফিনেটলি তো এতিয়া ৰিজাল্টটো দিবলৈ এতিয়া বহুত দিন আছে বাকি আছে এতিয়া কি কৰা কি নকৰো তেনেকুৱা লাগি আছে এতিয়া ধৈৰ্য ধৰা আমাৰ অপেক্ষা কৰি থাকো কি হয় কি নহয় এটা ভাল পজিটিভ ভাইবত থাকে পজিটিভ চিন্তা কৰা সকলোৱে তো ৰিজাল্ট সোনকালে আহিব বুলি থাকে তো এতিয়া এটাই ভৰসা আমি SLPRB ৰ ওপৰত ভৰসা কৰিব লাগিব SLPRB কি নতুনকৈ এতিয়া নটিফিকেশন জাৰি কৰিব নতুন নটিফিকেশন যেখন কি আহিব নেক্সট নটিফিকেশনখন কি ক'ব যে এতিয়া কমান্ডো নটিফিকেশন দিলে কমান্ডো যিখন নটিফিকেশন দিলে সেই নটিফিকেশনখনৰ এটা বস্তু উল্লেখ আছে তো কথা কলে সমান মাৰ্ক হলে কি হ'ব কলে বা কিনেকে কেনেকে আগৰ ভিডিওত তোমালকে যদি চোৱা নাই তোমালকে আগৰ ভিডিওটো চেক কৰি চাব পাৰা তো মই এটা কথা কৈছো এইখিনি কেতিয়া দিয়ে যেতিয়া ৰিজাল্টৰ সময় আহে ৰিজাল্টৰ সময় আগবাঢ়ে বা ৰিজাল্টৰ সময় আগতে এইখিনি বস্তু জাননি চোৱা কিবা এটা কাম কৰিব গৈ আছে তোমাক যদি ৰিসেন্টলি হ'ব এতিয়া তো সেই কাৰণে তোমালকক নোটিছখন জাৰি কৰিছে কাৰণ এই বস্তুটো যিখন আমাৰ আমি প্ৰথমতে এপ্লাই কৰিছিল তাৰ নটিফিকেশনটো আছিল তথাপিতো আমাৰ কি হৈছিল SLPRB এখন নোটিছ জাৰি কৰি দিছে যে কোনোবা কনফিউজ নহওক যে এই কথাটো লৈ হেতু কাৰণে এইখিনি দিলে নোটিছখন নতুনকৈ নোটিছখন আহিলে তো এতিয়া এটা বস্তু এতিয়া আমি এটা গম পাব লাগে যে ৰিজাল্ট সমূহ সোনকালে আহিব তো আমাৰ অপেক্ষা আৰু এতিয়া ভৰসা এটা বস্তু SLPRB অফিচিয়েল ৱেবসাইটত কি কয় কি হয় তেতিয়াহে আমি গম পাম বা কি নোটিছ আহে তাৰ পিছতে আমি হেৰি কৰিব লাগিব গম পাম আৰু কি হয় কি নহয় তোমালকে এতিয়া ইমান হেৰি হৈব নালাগে ভাবি থাকিব নালাগে যি হয় পজিটিভ হ'ব পজিটিভ ভাবি থাকা বা এটো সেন্স কোনো কৰিব নোৱাৰে মও নোৱাৰো তোমালকো নোৱাৰা তো এখন যিটো ৰিজাল্ট দিয়া প্ৰক্ৰিয়া হাতত আছে ধৰি লওক SLPRB হাতত তো SLPRB কি বা কয় কি বা নোটিছ আহে তো আমি অপেক্ষাহে কৰিব পাৰো তাৰ কাৰণে তোমালকে অপেক্ষা কৰা সকলো ভাল হওক বুলি ভাবো তো যদি মোৰ ভিডিওটো প্ৰথমবাৰ চাইছে তোমালকে প্ৰথমবাৰ যদি আহিছা তেতিয়া হলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু ভিডিওটো ইমানে আছিল থ্যাংক ইউ সো মাচ বাই বাই